কেবিনেটত আনা হৈছে এইটো কেবিনেটত আনা হৈছে কাউন্সিল অফ মিনিষ্টাৰ এঘাৰ কেবিনেট বহিছে কেবিনেট আনা হৈছে কিন্তু দল সংগঠনে যেটো তেওঁলোকৰ অপোজ কৰিছে তাৰছত আমিও চালো যে তেওঁলোকে যেটো সোশ্যাল মিডিয়া গম পালো কাৰণ কাৰ্বি আংলং অটোনমাস কাউন্সিলৰ সেই কথাটো কোনো আলোচনা কৰা নাই আৰু আমাক ইনফৰ্ম দিয়া নাই কোনো কথা আমি গম পোৱা নাই গতিকে আমি লগে লগে চিফ মিনিষ্টাৰক টেলিফোনৰ যোগেদি মই কথা পাতিলো বহুতবাৰ কথা পাতিলো 2-3 বাৰমান ফোন কৰাৰ পিছত চিফ মিনিষ্টাৰ মোক ৰাতি প্ৰতিশ্ৰুতি দিলে যে মই কালি অফিচত গৈ মই উইথড্ৰ কৰিম বুলি কৈছে আৰু ধুনি অফিচত গৈ থাকোঁতে তেখেতে মোক ফোন কৰিলে মই উইথড্ৰ কৰিলোঁ তুলি এইটো আগৰ নিচিনা হিল চিৰিয়া ডিপাৰ্টমেণ্ট এনেকৈ থাকিব বুলি তেখেতে কৈছে আৰু তেখেতক মই কাৰ্বি আংলং ৰাইজৰ হৈ ধন্যবাদ দিছোঁ আৰু দল সংগঠনৰ যিটো আপত্তি কৰাটো তেখেতে গুৰুত্ব দিয়াৰ কাৰণে মই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ ইছ্যুটো লৈছে মানে 6 শিডিউল ডিপাৰ্টমেণ্টে ৰাখিব বুলি কৈছে এতিয়া কেবিনেট আনা কিন্তু অপজিশ্যনে যিটো নেকি আগৰ পৰা যিটো চলি আহিছে হিল চিৰিয়া ডিপাৰ্টমেণ্ট সেই ডিপাৰ্টমেণ্টটো আছে যেতিয়া সেইটো থাকিব লাগে বুলি অপজিশ্যনবিলাকে দাবী কৰি আহিছে আৰু অকল অপজিশ্যন বুলি নহয় আমিও এইটো হিল চিৰিয়া ডিপাৰ্টমেণ্টটো আগত যিটো আছে এনেকুৱা ধৰণে চলি যাব লাগে বুলি মই কৈছোঁ কাৰণ হিল চিৰিয়া ডিপাৰ্টমেণ্ট যিটো নেকি আমি 6 শিডিউল ডিষ্ট্ৰিক্ট পাইছোঁ কাৰ্বি আংলং আৰু ডিমা হাছাও এতিয়া বড়োলেণ্ড এতিয়া 6 শিডিউল ডিষ্ট্ৰিক্ট হৈছে বড়োলেণ্ড BTR কিন্তু তেওঁলোকৰ প্লেন ডিষ্ট্ৰিক্ট হয় কিন্তু হিলছ এৰিয়া যিটো আছে হিলছ এৰিয়া ডিপাৰ্টমেণ্টটো আগৰ পৰা যিটো আছে এতিয়াও চলি যাব লাগে বুলি আমি মানে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া আৰু বিত্তমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ৰিকুৱেষ্ট কৰাৰ কাৰণে সেইটো আমাক আকৌ উইথড্ৰ কৰা হৈছে হিলছ এৰিয়া ডিপাৰ্টমেণ্টৰ এছ ইট ইজ থাকিব